নমস্কাৰ এটা আনবক্সিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এডাল হৈছে DJI Osmo মোবাইল SE gimbal আৰু ইয়াক মই এবাৰ বিগ বিলিয়ন ডেত পাৰচেজ কৰিছিলোঁ তো বলক প্ৰডাক্টটো আমি আনবক্স কৰোঁ ধুনীয়া বেগ আছে কেৰি কৰিবৰ কাৰণে আৰু ফাইনেলি এইটো আমাৰ প্ৰডাক্টটো লগত আছে এডাল ট্ৰাইপড আমি এইটো ষ্টেণ্ড হিচাপেও ইউজ কৰিব পাৰিম লগত আছে মেগনেটিক মোবাইল হোল্ডাৰ আমি যাৰ জৰিয়তে মোবাইলটো আমি ইয়াতে ভৰাই ল'ব পাৰিম চাৰ্জিং কেবল আছে লগত DJI Osmo মোবাইল SE এইডাল খুব ধুনীয়া ইয়াতে জুম ইন জুম আউটৰ কাৰণে অপশ্যন আছে এইটো কিটা আমি জুম ইন জুম আউট কৰিব পাৰিম এইটো হৈছে পাৱাৰ কিটো আমি প্ৰেছ কৰি দিম লং প্ৰেছ কৰি দিলে এইটো অন হ'ব মোবাইল হোল্ডাৰটো আমি কানেক্ট কৰি দিম এইটো মেগনেটটো লাগি ধৰিছে এতিয়া হওক আমি গিম্বেলডালৰ লগত ট্ৰাইপডটো কানেক্ট কৰি লওঁ সেকেন্ড পাৰ্সন নোহোৱাকৈ আপুনি অকলেই সম্পূৰ্ণ ভিডিঅ'টো এই ষ্টেণ্ডডালৰ জৰিয়তে শ্বুট কৰিব পাৰিব বেক সাইডে এইটো টিগাৰ দেখিছে কোনোবা এটা বস্তুক আপুনি ফোকাস কৰি সেই বস্তুটো ফলো কৰাব পাৰে স্মুথলি ৰানিং কৰিবৰ কাৰণে ইয়াতে এটা মোবাইল এপছৰ প্ৰয়োজন আছে মই মোৰ আইফোনটোৰ লগত ইয়াতে কানেক্ট কৰি থৈছোঁ কিন্তু মোৰ এই মোবাইলটো মই জাস্ট ডেমো হিচাপে দেখাইছোঁ গতিকে ইয়াৰ লগত এই এপছটো কানেক্ট নাই আমি ভাৰ্টিকেল হৰাইজন্টেল কেনেকুৱা মোডত শ্বুট কৰিব বিচাৰিছোঁ আমি ইয়াত এইটো অপশ্যন আমি চেঞ্জ কৰিব পাৰিম ইয়াত দেখিছে আৰু ইয়াতে লেফট ৰাইট পেনেল এইটো কিটোত আমি কোনটো দিশত মুভমেন্ট কৰিব বিচাৰো এখিনি কৰিব পাৰিম সাধাৰণতে প্ৰডাক্টটোৰ অনলাইন প্ৰাইচটো 8-9 হাজাৰ মান টকাৰ ভিতৰত থাকে কিন্তু এবাৰ বিগ বিলিয়ন ডেত মই এটো মাত্ৰ 6000 টকাতে কিনিবলৈ পালো আপুনিও যদি ল'ব বিচাৰিছে তেতিয়াহলে মই কমেন্ট বক্সত ইয়াক পিন কৰি দিম